নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত তোমালোকৰ গণিতৰ দ্বিতীয় পাঠ সংখ্যাৰ ধাৰণা পাঠৰ 26 পৃষ্ঠাত থকা কিছু কথা আলোচনা কৰিম যে আমাক দিয়া আছে খালী ঠাই পূৰ কৰা আমাক খালী ঠাই পূৰ কৰিব দিছে প্ৰথমে এইটো দিয়া আছে 1005 তাৰপিছত আমাৰ 9টা খালী ঠাই আছে তাৰপিছত তোমাৰ 3 নম্বৰটো দিয়া আছে 1008 আৰু শেষৰটো দিয়া আছে 1014 এতিয়া প্ৰথমটো 1005 আছে তাৰ পিছৰটো নাই আৰু তাৰ পিছৰটো দিয়া আছে 1008 অৰ্থাৎ 3 নম্বৰটোত 1008 দিয়া আছে আৰু এইটো 1005 তকৈ 3 বেছি তাৰ মানে আমি গম পাম প্ৰত্যেকটোত 1 কৈ বেছি হ'ব বা 1 কৈ বাঢ়ি গৈ থাকিব ধৰা 1005 আছে পিছৰটো 1006 হ'ব তাৰ পিছৰটো 1007 মতাত আমাৰ 1008 দিয়া আছে তাৰপিছত হ'ব আমাৰ 1009 1010 টোত চাবা যাতে ভুল নকৰা লিখতে যে আমাৰ 1009 টো আছিল 1009 আমি 1010 টো লিখতে কি লিখিম 1010 যাতে আমি 100 আৰু 10 নিলিখো যাতে এইটো চাবা 1010 1011 1012 1013 আৰু শেষত আমাৰ 1014 দিয়া আছে এনেকৈ আমাৰ 1 কৈ বাঢ়ি গৈ থাকিব এইটো দিয়া আছে এইটো আমাৰ কি হ'ব 1 কৈ বাঢ়ি গৈ থাকিব তো আমাক দিয়া আছে 2325 তাৰপিছত হ'ব আমাৰ কি 2326 তাৰপিছতটো 2327 তাৰপিছত 2328 2329 2330 2331 2332 2333 আৰু 2334 তাৰপিছতটো চাবা এইটোতো আমাৰ প্ৰথমটো দিয়া আছে 3467 এইটো আমাৰ 1 কৈ বাঢ়ি গৈ থাকিব 3467 3469 3470 3471 3472 3473 3474 3475 আৰু 3476 এনেকৈ আমাৰ 1 কৈ বাঢ়ি গৈ থাকিব এইটো দিয়া আছে আমাৰ 4893 তাৰপিছত 4894 4895 4896 4897 4898 4899 ইয়াৰ পিছত কি হ'ব চোৱা 4899 হ'ব কি এক বাঢ়ি গ'লে আমাৰ কিমান হ'ব 4899 পিছত আমি এক বাঢ়ি যাওঁ তেতিয়া আমি 4900 পাওঁ যাতে চাবা যাতে তোমালোকে ভুলতে আৰু 4801 নিলিখা আৰু 4000 কিমান হ'ব 900 4900 তাৰপিছত 4901 আৰু 4902 তাৰপিছতটো দিয়া আছে আমাক 5295 এক বাঢ়ি হ'ল 5296 তাৰপিছত 5297 5298 5299 5300 5299 এক বাঢ়িলে হ'ব 5300 so 5301 5302 5303 আৰু 5304 তাৰপিছতটো দিয়া আছে আমাক 6732 এক বাঢ়িলে হ'ব 6733 6734 6735 6736 6737 6738 6739 এইবাৰ হ'ব 6740 আৰু তাৰপিছত হ'ব 6741 তো এইটো দিয়া আছে 7778 এক বাঢ়িল হ'ব 7779 তাৰপিছত হ'ব 7780 7781 7782 7783 7784 7785 7786 আৰু শেষত হ'ব 7787 তাৰপিছতটো চাবা য'ত দিয়া আছে 8433 আমাৰ এক বাঢ়ি হ'ব 8434 তাৰপিছত হ'ব 8435 তাৰপিছত এক বাঢ়ি হ'ব 8436 এনেকৈ এক বাঢ়ি গৈ থাকিব আমাৰ হ'ব 8437 8438 8439 8440 8441 আৰু শেষত হ'ব 8442
তাৰপিছতো চাবা এবাৰ দিয়া আছে আমাক 9835 এবাৰতো একবাৰে গৈ থাকিব 9836 9837 9838 9839 9840 9841 9842 9843 আৰু শেষত 9844 আমাৰ শেষৰটো চাবা ইয়াত দিয়া আছে 9991 আমাৰ একবাৰে গৈ থাকিব 9992 9993 9994 9995 9996 9997 9998 9999 আৰু আমি 9999 যদি এক যোগ কৰোঁ তেতিয়াহ'লে আমি 10,000 পাওঁ এবাৰ হ'ব 10,000